হে মারার ঘর কোট লক্ষ্মীপুরা দেউতারার নুকো এ তেজপুরা থাকো ও তেজপুরা রাখ রাখ তেরি মা কি রাখ হেল্ল' গাইজ তো পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আজি আমি এই ভিডিঅ'টোত কথা পাতিবলৈ ওলাইছোঁ টিকটক এপটোত অসমক ৰিপ্ৰেজেণ্ট কৰি থকা অসমৰ কেইটামান গণ্যমান্য জঘন্য ব্যক্তিৰ বিষয়ে, যিকেইটাক নেকি তোমালোকে বাটে পথে দেখিলে মাত্ৰ এটা কথাই ক'বা, निकल लौड़े, पहली फुर्सत में निकल, कोई जरूरत नहीं हिंदुस्तान को तेरी, पहली फुर्सत में भोसड़ी के निकल, समझा? এনেহ'লে অকণো সময় পলম নকৰি বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰে ভণ্টি, মাথা ৰঙাৰোৱাৰডাল স্পাৰ্ক কৰিছে নেকি? মানে টিকটক এপটো ইমানো বাজাৰী নাছিলে নেকি, যিমান নেকি তোমালোকৰ নিচিনা অপৰাধৰ প্ৰাণীবোৰে ফকতীয়া ভিডিঅ' বনাই বাজাৰী কৰি পেলালা। আচলতে ভণ্টি, তুমি টিকটকত এই অৰ্ধনগ্ন অশ্লীল ভিডিঅ'বোৰ বনাই আমাৰ নিচিনা ছিংগল ল'ৰাবোৰকনো কিয় হেৰিটো খাৰা কৰি দিছা? শুনিছোঁ বোলে বাইদেউজনীৰ বোলে দুদিনমানৰ আগতে ব্ৰেকআপ হ'ল। সেই ব্ৰেকআপ হোৱাৰ দুখতে বোলে 5 লিটাৰমান কেৰাচিন তেল গিলি এই পাগলৰ নিচিনা গান গাই ফুৰি আছে। মানে কি ভণ্টি, ব্ৰেকআপ হ'ল বুলি টিকটকত এনেকুৱা পাগলৰ ধৰণৰ ভিডিঅ' বনাই আপলোড কৰাটো কি জৰুৰী নেকি? হাই ফ্ৰেণ্ডছ, এয়া চাওক টিকটকৰ কাৰণে ৰাতিপুৱাই পানীত নামিছোঁ, তথাপিওচোন এটাও লাইক নাপাওঁ। এয়া ইমান ৰাতিপুৱাই পানীত নামিছোঁ ইমান কষ্ট কৰি, লাইক চাইক এটা পালে ভাল লাগে। আইঅ, দেই ছোৱালীজনীৰ কষ্টৰ মূল্য যদি কোনোবাই বুজিলেহেঁতেন। মানে ভণ্টিজনীয়ে দুটামান লাইক আৰু ফলোৱাৰ্ছৰ কাৰণে কিমানখন কষ্ট কৰিছে দেখিছা নহয়। মানে অসমত আৰু কি নহয় আৰু ছোৱালীজনীয়ে বোলে টিকটকত দুটামান লাইক আৰু ফলোৱাৰ্ছৰ কাৰণে ৰাতিপুৱাই পানীত নামিব লগা হৈছেগে। মানে তহঁতবোৰৰ নিচিনা মক্কেলবোৰৰ মক্কেলামী ভিডিঅ'বোৰ দেখি এনেকুৱা যেন লাগে যে বাটে পথে তহঁতক পালে একেবাৰে লেংটা কৰি পিটিম। হে মারার ঘর কোট লক্ষ্মীপুরা দেউতারার নুকো এ তেজপুরা থাকো ও তেজপুরা ये बहन चो सारे मिलके हमको पागल बना रहे मादर चोत के बच्चे, इतने गांड फटी। মানে টিকটক এপটোত হ'ল বুলিলে অসমক ৰিপ্ৰেজেণ্ট কৰাৰ নামত হিমাচল ৰাজ্যই মক্কেলামী কৰাটো জৰুৰী নেকি? মানে একদম সিহঁতবোৰ হৈছে একেবাৰে নেক্সট লেভেলৰ, যিবিলাকক নেকি সিহঁতৰ ভিডিঅ'বোৰ মাক বাপেকে এবাৰ হ'লেও দেখিলে ক'ব যে আন্ধাৰে মুন্ধাৰে ঠাণ্ডা বতৰত চাগে এইটোক ভুলতে জন্ম দি পালোঁ। তো ফ্ৰেণ্ডছ, আজিলৈ আৰু এই ভিডিঅ'টোত ইমান বেছিকৈ পেকপেকাই নাথাকোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক এটা মাৰি দিবা আৰু ভিডিঅ'টো তোমাৰ ছ'চিয়েল মিডিয়া একাউণ্টত অলপমান শ্বেয়াৰ কৰি দিয়া। আৰু এনেকুৱা ধৰণৰ আৰু নতুন ভিডিঅ' পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। তো আজিলৈ ইমানেই, তেন্তে পুনৰ এবাৰ এটা নতুন ভিডিঅ'ৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই। Too many thoughts on my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't waste my time then. I just been living online, my city don't show me no love and that's fine. Fuck local radio stations, I got more plays than all of these rappers combined. I'm going again, I've been going in, I'm fed up with so many things, I gotta just let it all out.